ক'বলৈ একো নাই এতিয়া মানুহজন হেৰাইছে এতিয়া বিচাৰোঁ পুলিচ চুলিচেও আমাক সহায় কৰিছে চিনাকি মানুহ যিমানখিনি আছে আমি চাওঁ গোটেই আৰু ইমান দূৰলৈ যোৱা মানুহ নহয় ওচৰতে থাকে সদায় চাওঁচোন ৰাতিটো কি হয় কাইলৈ কি খবৰ পাওঁ পুৱাৰে পৰাই যিহেতু পোৱা নাই কিন্তু এটা কথা নৱগ্ৰহ মন্দিৰৰ দিশে যেতিয়া গৈছিল তেওঁ খঙত কিবা কৈ যোৱাৰ দৰে কিছুসংখ্যক লোকে সেইটো মই গম নাপাওঁ দেই সেইটো নৱগ্ৰহত চাইছিলে নেকি কোনোবাই গৈছিলে নেকি কিছুসংখ্যক প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে তাত বেলেগ মানুহ গৈছে নাই চাবলৈ যোৱা নাই হ'ব চাওঁ কি কৰিব পাৰি ফোন কৰিলে মই শুই আছিলোঁ 2:30 বজাত যে ৰীমা গোস্বামী বুলি আপুনি গম পায়নে হেৰি ৰমেন দা নাই কি ৰমেন দা নাই কৈছোঁ ঘৰলৈ অহা নাই কৈছোঁ আহিব কিজানি ক'ৰবাত জাজ তাজ কৰি আছে নেকি নহয় বোলে চবৰ বিচাৰ খোচাৰ লগাইছে এনেকুৱা এই তেতিয়াহে গম পাওঁ মই মানে সেয়া আৰু এতিয়ালৈকে নাই মানুহ মোবাইল ফোনটো অফ হৈ আছে মোবাইল ফোন অফ চুইচ অফ পাইছে তেখেতেতো আপোনালোকক অৱগত নকৰাকৈ ক'তো নাযায় আগত নাই নকয় তেনেকৈ কৈ নাযায় মই খুব কম কথা কয়তো তেনেকৈ কথা নকয় মই অমুকত যাওঁ বুলি কৈ নাযায় এতিয়া মই কৈ যাওঁ মই পৰহি নলবাৰীত প্ৰগ্ৰেম কৰিব গৈছোঁ নলবাৰী টাউনত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মই ৰমেন দাক কৈ গৈছোঁ মই অকণমান দেৰি হ'ব দৰ্জাখন নামাৰিবি এনেকৈ মই কৈ যাওঁ কিন্তু ৰমেন দাক ক'তো ক'ৰবাত গ'লে কৈ নাযায় মানে সেইটো নেচাৰটো তেনেকুৱা মানে কিবা নকওঁ বুলি যে ইচ্ছা কৰি নোকোৱা নহয় মানে নেচাৰটোৱে তেনেকুৱা আহিমেইতো আৰু তেনেকুৱা নহয় সেইকাৰণে আমি গম নাপাওঁ কেতিয়া ক'ত যায় ক'ত আহে তেনেকুৱা আৰক্ষীৰ তৰফৰ পৰা কিবা গম পাইছে আৰক্ষীৰ তৰফৰ পৰা মই গম পোৱা নাই মই এনেই পাৰ্থ চেত্ৰী মহন্তক ফোন কৰিছিলোঁ তেওঁ দিল্লীত আছে এনেই লতাশিলত এখন হেৰি দিয়া আছে এফআইআৰ তাৰপিছত তেখেতে কৈছে মই কৈ দিছোঁ বাৰু মই দিল্লীত আছোঁ পেলাই চিন্তা কৰিব নালাগে এনেকুৱা টেষ্ট কৰিব তেনেকৈ কৈছে আৰু কমিশ্যনাৰকো ফোন কৰিছিলে এই আমাৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন সোমবাৰে পুৱা প্ৰায় 10:30 বজাৰ পৰা সন্ধান নাই ৰমেন বৰুৱাৰ লতাশিলৰ গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল ঘৰৰ পৰা আৰু তাৰ পিছৰে পৰা সন্ধান নাই বৰুৱাৰ মোবাইল ফোনো ছুইচ অফ হৈ আছে বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ সামাজিক মাধ্যম যোগে কয়দেৱ ৰাইজলৈ আহ্বান জনাইছে সন্ধান পালে 8404-038-1394-93938-620 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে এতিয়া কন্যাই ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছে সোমবাৰে পুৱা 10:10 উচ্চ ন্যায়ালয়ৰ পিছফালে দেখা পোৱা গৈছিল ৰমেন বৰুৱাক চিচিটিভিত বন্দী হৈছে সেই দৃশ্য সেই আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ এইদৰে চিচিটিভিত বন্দী হৈছিল সেই দৃশ্যাংশ আৰু তাৰ পিছৰ পৰা সন্ধান নাই বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ কছাৰী বজাৰৰ এটা স্থানতো দেখা পোৱা গৈছিল শিল্পীজনক আজি পুৱাৰ ভাগৰ পৰা SDRF NDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাইছে ব্ৰহ্মপুত্ৰৰ পাৰত মোবাইলৰ লোকেশ্যন পোৱা গৈছে কিন্তু এতিয়ালৈকে কোনো সন্ধান পোৱা নাই বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম